আসসালামু আলাইকুম হাই ফ্ৰেণ্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ মোৰ এই সোৱাদ চেনেলটোৰ জৰিয়তে এটা সোৱাদ লগা ৰেচিপি লৈ আহিলোঁ মচুৰ দাইল আৰু মাছৰ মূৰৰ গ্ৰেভি আহকচোন মই কেনেকৈ বনালোঁ চাওঁ তাৰ বাবে মই মাছৰ মূৰ এনেদৰে লৈ ল'লোঁ এইটো বিকেট মাছৰ মূৰ হয় মই মূৰটো অকণমান ফ্ৰাই কৰি ল'ম মচমচীয়া হোৱাকৈ ফ্ৰাই কৰিব নালাগে অকণমান ফ্ৰাই কৰি ল'লে হ'ব এইফালে দাইলখিনি মই তিয়াই থৈছিলোঁ মচুৰ দাইল বিলাহী এটা আৰু মচুৰ দাইল এনেদৰে ধুই ল'লোঁ আৰু ইয়াত দুটা শুকান জলকীয়া দালচেনি লং দুটা পিঁয়াজ নহৰু নিমখ হালধি আৰু ঘৰতে গুড়ি কৰি লোৱা জিৰা আৰু জালুকৰ গুড়ি ঘৰতে ভাজি গুড়ি কৰি লোৱা পেকেটৰ নহয় আৰু এইফালে অকণমান ৰেড চিলি দিলোঁ এনেদৰে মই ইয়াত মাছৰ মূৰখিনি দি ভাজি ল'ম এয়া ধৰিব পাৰিছে গোটেইখিনি মই ভালদৰে লাৰি দি ইয়াত পানী দি ভাজি থকাত ইয়াত মই আকৌ দাইল আৰু বিলাহীখিনি পেলাই দি আকৌ 10-15 মিনিটৰ বাবে ভাজি ল'ম ভাজি নোলোৱাকৈ পানী নিদিব অলপ অলপ ভাজি থাকিব তেতিয়া খাবলৈ ভাল লাগে দাইল দি ডাইৰেক্ট পানী দিলে ভাল নালাগে এনেদৰে সিজি যোৱাত এয়া হৈ গ'ল বহুত সোৱাদ লগা হৈছিল আপোনালোকে এনেদৰে বনাই চাব যিসকলে মাছৰ মূৰৰ সৈতে মচুৰ দাইল এনেদৰে বনোৱা নাই আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্ট বক্সত জনাব আৰু নতুন ৰেচিপি পোৱাৰ বাবে মোৰ এই সোৱাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব